সো আজি নেক্সট ভিডিঅ'টো লৈ আহিছোঁ। আজি মই দিম বুলি ভাবিছোঁ দ্য প্ৰফেশ্যন আই ৱান্ট টু টেক আপ। বৰ্তমান তোমালোকে যিহেতুকে HSLC এক্সাম নহয় বা HS এক্সাম নিশ্চয় দিবা। চ' তাৰ পিছতো যিহেতু তোমালোকে নিজৰ প্ৰফেশ্যনটো চুজ কৰিব লাগিব, তাৰ বাবে এই এইটো ভিডিঅ'টো মই বনাইছোঁ স্পেচিয়েলিকৈ। চ' বৰ্তমান যিহেতুকে কৰোণা ভাইৰাছৰ প্ৰভাৱ আছে, তাৰ বাবে ডক্টৰৰ প্ৰফেশ্যনটো ষ্টুডেণ্টবোৰে অলপ বেছিকৈ ইণ্টাৰেষ্টেড হ'ব, সেইটো কাৰণে ডক্টৰ প্ৰফেশ্যনটো মই ওপৰত দিলোঁ। এইটো এভৰি মেন শুড হেভ এন এইম ইন লাইফ। এ লাইফ উইথাউট এইম ইজ মিনিংলেছ। ইট ইজ দ্য লাইক এ শ্বিপ উইথাউট ফেইল। চ' ষ্টুডেণ্ট হিচাপে বৰ্তমান এইখন মই এইমটো দিছোঁ ডক্টৰ। চ' তোমালোকে পাৰিলে চাই ল'বা। নেক্সট পেজত আছে আৰু আছে এছএল চাৰ্জ লিষ্ট পচিবল ফিজ ফ্ৰম দ্য পিপল। পাৰা পৰ্যন্ত কম খৰচ। বৰ্তমানটো কৰোণা ভাইৰাছৰ কাৰণে চৰকাৰেতো প্ৰায় বিনামূলীয়াই কৰি আছে সকলো চিকিৎসা আমাৰ দেশৰ সুৰক্ষাৰ কাৰণে বা দুখীয়া মানুহখিনিৰ কাৰণে। পাৰিলে এইখন মুখস্থ কৰি ল'ব, মনত ৰাখি ল'ব।